गुड मॉर्निंग সকলকে वाओ हम क्या बनाए हैं स्क्वायर स्क्वायर है वो और यहाँ से बब्बेटी এনেকে মোবাইলত আমাৰে ভিডিঅ' চাই আছে দিয়া আমাৰ তিলু তিলু মনো আৰু সকলোৰে জনাবচোন কমেণ্ট কৰি আৰু আমাৰ ৰাতিপুৱাৰ ভাত ভাজি ফুলকবি দিছিলোঁ দেই আজি আৰু কণী এতিয়া আমি খাম এয়া হৈছে গোলাপ জামুন আৰু ইয়াত দেখিছে তলত গৈছে আমাৰ ধনু সেইখিনি পিংক কালাৰ চুৱেটাৰ পিন্ধিছে আৰু আমাৰ ধনুৱে জানেনে এই ল'ৰাবিলাকৰ লগত নেখেলে সেই দিদিবিলাকৰ লগতহে খেলে এনেকৈ সিহঁতৰ লগত গা পা ধুই যায় ডান্স কৰি আছে সকলোৱে মিলি আৰু এইখন আছে ফিল্ড মানে খেল পথাৰ সকলোৱে খেলিবৰ কাৰণে আহে সেইখিনি চাইছিলে কেনেকৈ নাচিছে বাপ দেখি সৰুতে আমাৰ সৰু কালটোৱে যে বৰ মৰম লগা ন ঘূৰি পোৱা নাযায় আৰু ইয়াত চাইছে এখন আছে চাৰিওফালৰ পৰিৱেশ ইয়াতে সকলো সময়তে ল'ৰা ছোৱালী থাকিয়েই ফিল্ডত খেলি আৰু আজি যে ৰবিবাৰ সকলোৱে বন্ধু পাইছে ন এনেকৈ ৰাতিপুৱাৰ পৰাই খেলি আছে সকলোৱে আমাৰ ধনু ৰাতিপুৱা গা পা ধুলে 10 বজাতে গা পা ধুই এনেকৈ খেলিবলৈ গ'ল তললৈ যাই সিহঁতৰ লগত ডান্স কৰিছে সেই শৈশৱকালটো যে আৰু ঘূৰাই পোৱা নাযায় ন কিমান যে মৰম লগা বিন্দাছ খাও পিও और मस्त আৰু এতিয়া হৈছে সন্ধিয়া মানে 5টা বাজি গ'ল আৰু ধনু আৰু মুনুৱে আমাৰ যে লেট কৰি শুই উঠিলে কাৰণে এতিয়া তাক অলপমান খেলিবলৈ লৈ যাওঁ সেয়াই আছিল আমাৰ আজিৰ দিনটো সকলোকে ধন্যবাদ জনাই আজিলৈ ইমানেই